বন্ধু-বান্ধৱীসকল মোৰ পিছফালে আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখন দেখিছে। মই আছোঁ বৰ্তমান উত্তৰ গুৱাহাটীত আৰু মোৰ পিছফালে দেখিছে আপোনালোকে এটি নদীদ্বীপ, সেইটো হৈছে উমানন্দ, পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ আৰু ওপৰতে আছে এটি ৰোপৱে। এতিয়া আমি এই ৰোপৱেত উঠিম, গতিকে মোৰ লগে লগে আপোনালোকে চাব পাৰিব এই ব্ৰহ্মপুত্ৰৰ দৃশ্যটো। গতিকে বলক ভিডিঅ'তে আমি আৰম্ভ কৰোঁ। ठीक से दिखाई नहीं दे रहा। अगर जंगल में कोई जानवर 2 कदम पीछे ले तो समझो शेर आया है, लेकिन जब शेर ही 2 कदम पीछे ले तो समझो माई सेल्फ भी के आया है। বন্ধু-বান্ধৱীসকল মই গৈ আছোঁ GMCH, তাতে মোৰ সৰু কাম এটা আছে আৰু তাৰ পৰা যদি মই সোনকালে ওলাব পাওঁ তেতিয়াহ'লে উত্তৰ গুৱাহাটী যাম। ট্ৰেইনত আহি ভালেই লাগে বাৰু, কেতিয়াবা খুব কম সময়ৰ ভিতৰতে আমি গুৱাহাটী পাওঁহি। কিন্তু কেতিয়াবা কি হয়, এই গুৱাহাটী ক্লাবৰ অভাৰব্ৰিজৰ ওচৰতে ট্ৰেইনখন ক্ৰচিঙৰ কাৰণে বহুত সময় ধৰি ৰৈ দিয়ে আৰু তেতিয়াই কাণত ধৰোঁ আৰু কেতিয়াও আৰু ট্ৰেইনত নাহোঁ। কিন্তু কি কৰিব, যিহেতু পইচাৰ মামলা, এই আৰু উপায় নাপায় ট্ৰেইনতে আহোঁ। এনেকৈ আহি আমি GMCH পালোঁ আৰু GMCHৰ পৰা মোৰ কামটো কৰি এতিয়া আপোনালোকে দেখিছে আমি ৰোপৱেত উঠিলোঁ। আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এইটো নদীদ্বীপ দেখিছে আৰু ইয়াতে এইটো মন্দিৰ আপোনালোকে লক্ষ্য কৰিছে আৰু এইটো হৈছে উমানন্দ মন্দিৰ। এতিয়া আপোনালোকক টিকটৰ মূল্যৰ কথা কৈছোঁ। টিকটৰ মূল্য হৈছে 200 টকা। আপোনালোকে 200 টকাত ইটো পাৰৰ পৰা সিটো পাৰ যাব পাৰিব আৰু সিটো পাৰৰ পৰা ইটো পাৰ আহিব পাৰিব। আপোনালোকক 2 ঘণ্টা সময় দিব, 2 ঘণ্টা সময় আপোনালোকে সিটো পাৰে কটাব পাৰে। কিন্তু যদি 2 ঘণ্টা পাৰ হয় তেতিয়াহ'লে আকৌ আপোনালোকে নতুনকৈ টিকট কাটিব লাগিব। চ' সেইটোৱে হৈছে কথাটো। আপোনালোকে পাৰিলে সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত যাব। দেওবাৰে যিহেতু অফিচ বন্ধ থাকে, স্কুল কলেজ বন্ধ থাকে, সেইদিনা খুব মানুহ হয়। চ' মই দেওবাৰে গৈছিলোঁ, বহুত মানুহ হৈছিলে। চ' সেইটো কথা আপোনালোকে মনত ৰাখিব। চ' এনেকৈ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো লৈ মই সিটো পাৰলৈ গ'লোঁ ৰোপৱেৰ মাজেৰে আৰু তাতে আধা ঘণ্টামান কটাই আকৌ ৰিটাৰ্ণ হ'লোঁ। চ' ভালেই লাগিল বাৰু ৰোপৱেত উঠি, কিন্তু খুব গৰম লাগে আৰু খুব লাহে লাহে যায়। প্ৰায় 8 মিনিটমান সময় লাগে ইটো পাৰৰ পৰা সিটো পাৰ যাওঁতে।